জনৰ সমৰ্থনত প্ৰজাপতি বিবাহ হয়। চাৰিজন অৰ্থাৎ কইনাৰ মাক দেউতাক আৰু দৰাৰ মাক দেউতাক এই চাৰিজনৰ অনুমতি সাপেক্ষে যিখন বিবাহ অনুষ্ঠিত হয় সেই বিবাহখনক প্ৰজাপতি বিবাহ বুলি কয়। আৰু ৮টা ভাগৰ বিবাহৰ ভিতৰত প্ৰজাপতি বিবাহ সবাৰে উৰ্ধ। গতিকে আমি প্ৰজাপতি বিবাহৰ ব্যৱস্থা কৰিছোঁ। আমাৰ অতিকে মৰমৰ স্নেহৰ আমাৰ ভাতিজী ছোৱালী মুনমি তাই বিবাহৰ আয়োজন কৰিছোঁ। তাই বিবাহৰ কাৰণে তাই নিজেও প্ৰস্তুত হৈছে। গতিকে তাই গোলাঘাটৰ ছোৱালী আৰু আপোনালোক গোলাঘাট বৰপথাৰ ছোৱালী। আপোনালোক সকলোলৈকে আমি অনুনয় বিনয় কৰি জনাইছোঁ আপোনালোকে তেওঁ বিয়াত শুভেচ্ছা প্ৰদান কৰক, আশীৰ্বাদ কৰক। যিহেতুকে প্ৰজাপতি বিবাহ ইয়াত কোনো কমপ্লেইন নাথাকে, কাৰণ আমাৰ প্ৰতিখন বিয়াৰ চিঠিত ওপৰত লিখা যায় শ্ৰী শ্ৰী প্ৰজাপতয়ে নমঃ, অৰ্থাৎ সৰ্বসন্মতিক্ৰমে অনুষ্ঠিত হোৱা বিবাহখনেই হ'ল প্ৰজাপতি বিবাহ। গতিকে এই বিয়াখন আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। আপোনালোক সকলোৰে আশীৰ্বাদ আমি কামনা কৰিছোঁ। ধন্যবাদ। গুড মৰ্ণিং গাইজ। আৰু এতিয়া হৈছে ৰাতিপুৱা 9টা আৰু এতিয়া আমি শুই উঠি গা চা ধুই ধুনীয়াকৈ ৰেডি হৈছোঁ। আৰু তাই পিন্ধিছে মেখেলা চাদৰ আৰু মই পিন্ধি আছোঁ এয়া মানে ঘৰুৱা ড্ৰেছ পিন্ধি আছোঁ। মানে আইডিয়া কৰিব পাৰিছে যে আমাৰ ঘৰতে বিয়াৰ আয়োজন চলি আছে, আৰু বিয়াৰ আয়োজন চলি থকা সময়ত যদি কোনো মেখেলা চাদৰ পিন্ধি থাকে সেয়া কইনাই হ'ব। মানে আমাৰ কইনা আছিলে এয়া মুনমি, তাই বিয়া। আমাৰ ঘৰত বিয়াখন হ'ব, মানে জোৰোণ হ'ব আমাৰ ঘৰত। আৰু বিয়া তাই মানে কাপোৰ ধুব কৈ দে মানুহজনৰ ঘৰত। মানুহজনৰ ঘৰত। তেনেহ'লে গম পালে আপোনালোকে যে বিয়া আছিল তাইৰ, আৰু বিয়াৰ আয়োজন পূৰা চলি আছে। এতিয়া আমি তাইক মেহেন্দি লগাবৰ কাৰণে আমি ৰেডি হৈছোঁ। মেহেন্দি চেহেন্দি মানে অকণমান দেৰিকৈ কৰিম আৰু, তথাপিতো তাই কাপোৰ চাপোৰ পিন্ধি ৰেডি আছে। তাৰপিছত মানুহ চানুহ আহি আছে, ঘৰৰ কাম মানে হৈ আছে, বিয়াৰ আয়োজন চলি আছে। তেনেহ'লে ব্লগটো চাই থাকিব শেষলৈকে। ব্লগটো হয়তো কালি মানে শেষ কৰিম আৰু বিয়াও শেষ হ'ব, মোৰ ব্লগটো শেষ হ'ব। ঠিক আছে গাইজ, বাই বাই। এনে ধৰি আছা ব্লগৰ কাৰণে নেকি? মোৰ হেৰি কেমেৰা চলি আছে আকৌ, ৰেকৰ্ড হৈ আছে আকৌ। অঁ বনি আছে। কইনাৰ কোন হয়? দুইজনী? অঁ এতিয়া কি কৰিলে? মেহেন্দি আঁকিব গৈ আছোঁ আমি। আৰু এইফালে আছে কইনাৰ মাহীয়েক। মামী নি? আৰু চবেই মেখেলা চাদৰ পিন্ধিলে মই আৰু এনেকেই থাকিম আজি, হ'বনে? আমাৰ এখেতে দাঁত ব্ৰাছ কৰিছে। আৰু মই আজি এনেকৈ থাকিম, মানে হেৰি মেহেন্দি তোৰহে মেহেন্দি, মই আৰু কিয় কাপোৰ পিন্ধিব লাগে? এয়া চব মেকআপ চলি আছে গাইজ। এজনী কইনা, আমাৰ কইনা ভৰিৰ পৰা ওপৰলৈকে দেখাওঁ চুলিলৈকে। বৰধুনীয়া লাগিছে দেই। আৰু এইফালে আমাৰ মেহেন্দি চলি আছে, আৰু এইফালে বহি আছে কইনাৰ দেউতাক। হেল্ল' বুলি কওক। হাই কওক, হাই কওক, হাই কওক। আৰু এইফালে আছে কইনা আৰু মেহেন্দি, আৰু ইয়াতে হৈয়া ৰাজুৰ নাম মই দেখা পাই গ'লোঁ, নুপুৰ। নুপুৰ এইফালে চোৱা। অ'কে, চলি আছে আমাৰ কাম। কৃষ্ণ কৃষ্ণ Oh,
আহিবনে বিয়ালৈ কালি কিয় নাহিম আহিমে বিয়া তই মাতিছা আৰু নাহিম নেকি আহিমে নাখালো আহিম নাখালেও আহিব খাব লাগিব খাব লাগিব বুলি কথা নাই নহয় আহিম ন নিমন্ত্ৰণ দিলে আহিব লাগে ঠিক আছে কিয় নাই আমাৰ এতিয়া প্ৰসাদটো খাই যাব লাগিব আৰু প্ৰসাদ না ৰুব পাৰিব আছে তাতে আছে সোণাগিলিত যায় আজিকালি হয়নে ইয়াতে নাই প্ৰসাদ খাওক তহঁতৰ পৰা দিছোঁ নহয় পূজাত ক'লো অঁ অঁ এইৰো বিয়া জানুৱাৰীত তাইৰো বিয়া মাতিবি কৈ দিয়ক চিৰিয়েট আমাক দিলে দিম দিম কি নাম চেনেলটোৰ চেনেলটোৰ নাম কি আছিলে হয়নে কিমান ছাবস্ক্ৰাইবাৰ কিমান তোৰ কেইটা মোৰ এতিয়া হ'ব আৰু হয়নে তোমাৰ তাৰ নাম কি হ'ল হা বদলি কৰিলে না বদলি কৰিলে মানে মই একদম ভৰিটো অৱস্থা বেয়া খাই বৈ যেতিয়া মনত পৰিছে অ'কে বিধা মানে কি আৰু চিৰ বেটা এই যাব ওলাইছোহে যাওঁ যোগে বাই বাই যাওঁ দেই আকৌ সোনকালে ভাত আপুনি আলহী ভকত ক'লে আৰু দেৰি হৈছে চাগে উপায় নাই ওচৰৰ মানুহ এইটো ব্লগত আহিব মোৰ ব্লগ চাই নাই বাৰু আপুনি চাইনে আহিব আকৌ এখনত এইবাৰ আহিব ব্লগত কাইলৈ অঁ কাইলৈ আহিম নহয় ব্লগত আহিব কৈছোঁ এটা দি দিছা অঁ দিয়ে আছোঁতো অঁ 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 মই এই পৰ্যায়টো নোৱাৰোঁ কৃষ্ণ কইনা নাই কোনো কইনা নাই কন্দা বুলি কৈছোঁ মই কান্দালৈ ৱেইট কৰি আছোঁ কাইলৈ কন্যাগৈ পোৱাটো আপোনাৰ কথা বিয়া নাম গায়কে কঠোৰ হৃদয় মোবাইল দিমতো একো নাযায় ডাইৰেক্ট যাব ন' এডিটিং অঁ কাকু বাই অঁ বৰ্তা খুৰা ককাই দিওঁ যাব চিলি বাই দি দিয়া বেবী গাৰ্ল ইয়াত কইনা কোনজনী চানি ঘূৰি দে লাহেকে অ'কে খাওক দেই দৈ দিওঁ নি দৈ অঁ দিছোঁ হেৰি গৰম পানী আছে নে ঠাণ্ডা পানী খাব গৰম পানী খাব নি অঁ ঠিক আছে অঁ চাওঁ
কাহি এটা মাৰি দিছে এবাৰ ব্লগাৰ আছে এইফালে কিবা এটা কোৱা আকৌ আছে দিয়া অকণমান তোমাৰ চেনেলটোৰ নাম কৈ দিয়া মোৰ ভাগ্য মিউজিকাল ব্লগ বুলি চেনেল এটা ছাবস্ক্ৰাইবাৰ কিমান ছাবস্ক্ৰাইবাৰ কিমান খুলিছোহে ঠিক আছে 218 হৈছে অঁ বহুত হৈছে হ'ব লাহে লাহে হ'ব কি অ মেকআপ ঘুমি পাবে ধুলেবলা পাও নাই গামোচা আছে বা তোমাক চাওঁ এইফালে আছে আমাৰ কইনাৰ ভনীয়েক মামীয়েক পাচলি কাটিছে জল্দি জল্দি কাটক দেই দেৰি হৈছে আকৌ মই এতিয়াহে কেমেৰাত লাইছোঁ গম পাইছানে কাৰণ মই ইমান জংঘলকৈ আছোঁ কালিও মই ওলোৱাহে আজিহে ওলাইছোঁ ভালকৈ চাব আৰু এতিয়া কইনাকে উলিয়াই আছোঁ আমি এতিয়া ওলাই আছোঁ জোৰ আহি পাবৰ হ'ল আৰু আমাৰ কইনাৰ মেকআপ চলিছে আৰু মই কাপোৰ পিন্ধি ওলাই দিয়া চলি কইনা কিবা কবা নেকি কৈ দিয়া তোমাক ক্ল'জ আপ শ্বট লোৱা হৈছে কান্দা কইনা কান্দা আপুটো আহিব নাপালে চোৱা এক দুখ লগাই দিছোঁ কালি কইনাকে মোকে কালিও দিছিল আজি প্ৰায় একেই আৰু ন মোৰ একেই হ'ব হয়নি হ'ব নাই নীলাটো মানে এইটো যে চিংগল কে দিছা যে এইটো এতিয়া মোক খেলিব নাই কোৱা খাই গৈছে আমদানি খাইনে বাৰু তামোল নিদিয়ে ন এক দিনে তামোল অ'কে অ'কে নিদিওঁ বাবা মোৰ ধৰচোন পটককৈ গাইজ আমি অকণমান ৰেডি হৈ গ'লোঁ মই ৰেডি আৰু এইফালে আমাৰ কইনা ৰেডি জোৰোণ দিবলৈ আহি আছে জোৰোণ দিবলৈ আহিছে আৰু পাব আৰু কেনেকুৱা লাগিছে এইটো ভালেই লাগিছে লাজ লাগিছে নে ভয় লাগিছে নে দুখ লাগিছে পটাপট ক দুখ লাগিছে কিন্তু অকণমানো কন্দা নাই দেই এতিয়ালৈকে আমাৰ কইনাই গাইজ তেনেহ'লে চাই থাকক মই জোৰোণ আহিলে দেখাই আছোঁ একদম আজি মোবাইল ল'বলৈ টাইমে পোৱা নাই তামোল চামোল খাই দালি ৰঙা হৈছে এইফালে চা এইটো আমদালিৰ ওপৰত তাত আমদালি চাওঁ বা এতিয়া ধুনীয়া লাগিছে ন চাওঁ এইফালে কইনা ভনীয়েক মামীয়েক বা চাওঁ ঘূৰা বা চাওঁ ভালকৈ ঘূৰা অ' মাই গড কোন এজনী হাই কইনাৰ কি হয় কইনাৰ কোন হয় কইনাৰ ঘটক কি ছোৱালী চাই দিছিলা ন যদি লাগে কমেণ্ট কৰি জনাব ন
মালবিকা গগৈৰ চেনেলত কমেণ্ট কৰি জনাব ল'ৰা ছোৱালীক যদি যোগাযোগ লাগে মৌচুমী আছে অলপ বেছি লওঁ আৰু চব চব নিকিতা আহি আছে এতিয়া খাই পোৱা নাই নিকিতা কোনফালে বা ভিতৰত এইখন সৰাই এতিয়া ক'ত হ'ব বহিবগৈ লাগিছিলে নহয় বহিবগৈ লাগিছিলে তই মানে তই লুকাই থাক তোক খুজিব লাগিব নহয় দে অকণ লুকাই দে চেলেংখনে মূৰটো ভাঙি দে আকৌ উনলৈ থাকিব লাগিব অকণমান অকণমান কান্দি থাকিব পাৰ বেছিকৈ নাকান্দিবি বমা খুৰী আপুনি চাহ খোৱা নাই নহয় অঁ সেইটো আছেতো দিয়ক 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 চাহ দিয়ক অঁ কি কৈছে চেলেং এখন মই ঘৰৰ পৰা আনি দিম কৈছোঁ আকৌ অঁ লৈ নিব লাগে কইনা মাকক কেলৈ পাহৰিব লাগে কালি থাকিম বুলি কৈ গুচি গ'লগৈ ভৰি বিষালে আমাক ডক্টৰ ঘৰলৈ গৈ আমাৰ ঘৰতো মলম পায় বিষৰ মলম এটা বহক আহক অঁ মানে আমাৰ ভিতৰত বৌ দেই দৰাৰ বৌ নে কইনাৰ বৌ ভাল লাগিছে টকা হ'ব আৰু তেতিয়া ভালকে ৰাখিবগে আৰু বুলি
ভণ্টা ভণ্টা নোৱাৰিলে আহিব ঘণ্টা মোবাইলটো চাই থাকিলে হ'ল ঘণ্টা মোবাইলটো চাই থাকিলে হ'ল আপোনালোকৰ নিয়মতে বহক এইফালে বহক এইখনো অজৰাই দিব পৰা বহক এইফালে হেৰি আপুনি বহি থাকক ধৰা আকৌ নহ'লে আইনাখন পৰি যাব ক'ব ওলাইছিলো বিয়া নাম নাগাই নেকি মইতো চাই মোৰ কাৰণে সময় নহয় হেন্দুৰৰ ব্লগ বনাইছে আপুনি মাইনাবী ব্লগৰ কাৰণে মই একো এটা চাব পৰা নাই তই কি কৰি আছ এই মাইনাবী ভিডিঅ'ত পাই যাব বোলে বাদ দে ভুলৰ মোবাইলহে চাবি বাদ দে ফটো মাৰি দিয়ে মেইন চেটখন পিঠা পিঠা বহুত কম লাগিছে ভালে আছে ধুনীয়া লাগিছে ন মূৰ্তিতে ৰখি থাকিব লাগে ন নলগাবি কিন্তু ওপৰ দিনে চাইডে দিনে লগাই যাম হেৰি লৈ যোৱা লৈ যাম ভণ্টা এইটো ল এইটো দাম এইটো বাহিৰে বাহিৰে আমাৰ অফিচৰ ফ্ৰণ্টত উঠিবি তাতে ল অফিচত যাব তই খুৱাই দে বেগ দিম ন ভাঙিবলৈ
দেখা নাই কিন্তু মানে মুখৰ খালা নাই তুমি চাহ তাহ কিবা খালা নাই কণী অঁ বহি থাকা চাফ কৰিব আৰু দৰা ঘৰলৈ দি পঠাব যোৱা কাৰণে লৈছোঁ দেই দৈ মানুহে খালে এতিয়া সিও খাব লাগিব সিও খাব লাগিব ঠিক আছে নিয়ক আকৌ আহিবা দেই গধূলিৰ কাৰণে টেনেপি পেট্ৰল পাম্প টেনেপি পেট্ৰল পাম্পত যাবি নহয় ৰিক্সা পাই যাবি পেট্ৰল পাম্পলৈ যাওঁ বুলি কবি পেট্ৰল পাম্প আছে যে 15টি পেট্ৰল পাম্পৰ চাইডতে একদম একেবাৰে ৰাস্তাটো মানে ইপাৰ সিপাৰ পাৰ হৈ যাবগৈ লাগিব এই টাৰ্ণিংটো পাব নালাগে মন্দিৰটো টাৰ্ণিংটো আছে যে ফোন নম্বৰ দিলে না ফোন নম্বৰ দিলে গম পাই দেখোন নালাগে মই শুম বুলি ভাবিছিলোঁ মই আমাৰ ই একোৱে খোৱা নাই জানা অ'কে অঁ এনেকৈ ন অ'কে এনেকৈ লৈ গৈছোঁ গা ধুবি বিয়া হ'ব মন নাই ৰিপিট কৰিছোঁ হা একেখিনিকে কওক মন নাই বুলি কি কৰোঁ এতিয়া ভণ্টিয়া জানো ইয়াত আছে আহক এয়া আমাৰ হেৰি নিয়মটো কৰিবৰ কাৰণে ইয়াতে ৰাখি থৈ দিওঁ অ'কে ইয়াতে থাকিব লাগিব ন কোনোবা এতিয়া কলগছ এজোপা আহি থাকক অঁ ঠিক আছে কৰক ভালে হেৰি কৰক হেৰি কইনাক মাতক আকৌ ব'লক হ'ব যা নিম আৰু কাপোৰ খুৰীয়ে ডাঙৰ খুৰীয়ে ন ডাঙৰ খুৰীয়ে পৰা এইখিলে যাওক এনে ধৰি দিলে হ'বনে মাকে ধৰি নিব
কন্দা চিঠি পঢ়িলো কইনাই নকন্দা এই প্ৰথম দেখিলো ৰাম কৃষ্ণ কাইলৈ দিব দিয়ক কালি দিব কৃষ্ণ মাহু গেলুৱা ৰাম কৃষ্ণ হালধি পানী পৰিলে যে তাত হালধি মাহ মৌচুমী জলকীয়া খাই তুলকি টোপনিয়ে যায় বিয়া ঘৰত আহিছে টোপনি গ'ল কিয় কিয় গা বেয়া বেয়া কথা নহয় এনেকৈ হে তোমালোকে শুবলৈ সেইখন ঠিক কৰিছিলা চোৱা কি হৈ গ'ল চিৰচিৰি সেয়া বল গাইজ দেখা পাইছে চিৰিয়ে মোৰ গোটেই নাইটিটো ফালি আধা ফালিয়ে পেলালে আচলতে কি হয় টাইম কেনেকুৱা আচলতে ড্ৰেছ পিন্ধা কেতিয়াও দেখা পোৱা নাই আৰু সেইদিনা ভাবিছে মই এইবোৰ কি পিন্ধি আছোঁ আচলতে ইমান মানুহ থকাৰ কাৰণে ঘৰত মই ৰাতি মেখেলা চাদৰ বা এনেকুৱা বেলেগ ড্ৰেছ পিন্ধি নাথাকিলোঁ নাইটি এটাকে পিন্ধি ল'লোঁ আৰু তাই খঙতে চব ফালি পেলালে দৰা ঘৰলে থাক নালাগে যাব দৰাই নিবলৈ আহিব তাই যাবলৈ মন যাব আহিব দৰা ঘৰলৈ যাবলৈ তাই যাবলৈ মন নাই কি কথা এইটো থাকিবলৈ মন গৈছে নি অ' কালি মই মেকআপবোৰ নুধুলোঁ সেইকাৰণে ইমান ধুনীয়া লাগিছে দেখিবলৈ ৰাতিপুৱা ৰাতিপুৱা আমাৰতো আমাক চাহ দেচোন দাঁতবোৰ এটেৰা হৈ আছে কাৰণ পুৰা তামোল খাইছোঁ কালি ৰঙা হৈ আছে চিলিমনি আহা অ' মোৰ চিলি বেবী কি হৈছে আহা কলিজা সেইজনী কলিজা অ' আজি নি যাবগে আজি বোলে নি যাব কি খাবিগে দৰা ঘৰত কি খাবিগে এতিয়া আমাৰ নকুৰ ইমান ধুনীয়াকৈ মেকআপ কৰিছে আজি দৰা ঘৰ গোটেই ল'ৰাবোৰ পগলা হৈ যাব মোৰ কাৰণে কেনেকৈ হ'ব পগলা মোৰ সেই মেকআপ চেকআপ হোৱা নাই নহয় এতিয়া নিপুৰ খোপা এটা বান্ধি দে ধুনীয়াকৈ কইনা হখিয়েকটো হখিয়ে কম নাই এতিয়া কি হ'ম বাৰু যাওঁতে চাউল ছটিয়াই যাবি নহ'লে চব মোৰ লক্ষীপুৰলৈ নাযাবি আগতে চাউল ছটিয়াই নহ'লে বোলে মই দুখীয়া হৈ গ'লো কি হ'ব মোৰ খবৰ
বাহিৰৰ পৰা পিটিককৈ লৈ আনাচোন মোবাইলটো লৈ ফুৰি আহা মোবাইলটো লৈ যোৱা বৰ ধুনীয়া লাগিছে দেই মাইনা বা ইমান ধুনীয়াকৈ সজাই দিছে এয়া আমাৰ মাইনা বাই সজাই আছে কইনা আমাৰ কইনা ৰেডি হৈ গ'ল যাবলৈ এতিয়া মোক ফটো লোৱা নাই ফটো ল'লে হৈ যাব আৰু ময়ো ৰেডি যাবগৈ নি কইনা যাবগৈ এতিয়া কান্দা কাটা হৈ যাব গাইজ কি হ'ব এতিয়া ব্লগ বনাইছে ককাই বেছিকৈ এই মেকআপ বেয়া হ'ব নহয় কান্দিব নোৱাৰিব একদম কইনা কইনা দেউতাকে কান্দিলে নহ'ব কিন্তু মেকআপ বেয়া হৈ যাব একদম বেয়া হৈ যাব হয়নে এতিয়া আমাৰ দৰা আহি আছে তাতে হোম পৰিব কাৰণ টাইমত যাব লাগিব ইয়াৰ পৰা এতিয়া ভিডিঅ'টো চাই থাকিব আমাৰ এইফালে গাড়ী ৰেডি হৈ গ'ল যাবলৈ গাড়ীত এইফালে আমদালি গুলিছোঁ গেটৰ পৰা এই কলপুলি এতিয়া সৰু হ'ল নহ'লে ডাঙৰ পুলি এটা লগাব নোৱাৰিলি নে চিৰ মামা ৰেডি ৰেডি হৈছে ৰেডি নে মই ৰেডি হয় নি শুই উঠাই নাই ফিটিং চাগে খাই অ'কে আছিল ন সেইটোৱে কালি গা নুধুলোৱে আছিলোঁ আমি কালি গান নুধুলা আজিহে ধুইছোঁ মাইনা বাহঁতৰ ঘৰত পানীয়ে নাথাকে সেইটো মই কাটি দিম এই যাত বলচোন সেইটো ৰুমত ক আত্মলা খাবলৈ আহোঁতে মোলৈ কি গিফ্ট আনিবি হে একদম ছাৰপ্ৰাইজ দিবি দেই খুলিব লাগিব মই আনবক্সিং কৰিম সেইটোৱেতো আনবক্সিং কৰিব লাগিব ক আগতীয়াকৈ নকবি বাৰু ঠিক আছে এনেই যাবলৈ কেনেকুৱা লাগিছে মানে মনটো ভাল লাগিছে নে বেয়া লাগিছে অনুভৱ কচোন তোৰ আজি বিয়া দৰাই লৈ যাব লাগিছে এই সকলোকলে টোপনি আহিছে এতিয়া হোম ফুৰিব লাগিব হোমত বহিব লাগিব খাবলৈ পোৱা নাই এতিয়া মনটো ভাল লাগিছে নে বেয়া লাগিছে ফূৰ্তি লাগিছে নে ফূৰ্তি লগা নাই কান্দো কান্দো লাগিছে কাণ অকণমান তোৰ মোৰ ভিডিঅ'টোতে কাণ অকণমান পইচা দি দে মমাইকে দিলে ভাইকে নিলে তই দে মামীক কেইজনী গুচি আহক ক 500 টকা দে গম পাইছ খালি এখন দৰ্জা দি নিম
গাড়ীখন ক'ত আছে আপোনালোকৰ? আমি যাওঁ যাব দিয়ক এতিয়া যায়ে বনাই আৰু হোমত বহিবই লাগে এইফালে দেখা নাই নাগৰৰ মাইকী কথা বাহত তলৰ মাইকী কথা কিছু মেলি আহে যাব দিছেনে কি বুলি কৈছিল আপোনাৰ কি বুলি কৈছিল এখন কি তুমি ল'লে কথা আছে অলপ এইবোৰ ব্লগ দে এইটো চব ফুল খালিয়ে গোটেই হাঁহিটা মাৰি দিয়ক যা 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 এইটো এটাই খোল খালি এটাই